Hey guys, welcome back to my channel Shikha Moni Vlogs Assam লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাবলৈ লৈছো এটা মাছৰ ৰেচিপি। আহকচোন কেনেকৈ বনাইনো ৰেচিপিটো আপোনালোকে চাই। তো বন্ধু বান্ধৱী সকল, আজি মই বনাম ৰৌ মাছ আৰু মিৰ্কা মাছৰ জোল ভেদাইলতা আৰু নৰসিংহৰ লগত। বন্ধু বান্ধৱী সকল, মাছৰ আঞ্জা আমাৰ অসমত সকলোৰে প্ৰিয়। ময়ো বনাওঁ মাজে মাজে, কিন্তু নৰসিংহ ভেদাইলতাৰ লগত সেনেকৈ সঘনে বনোৱা নাযায়। কিন্তু আজি বনাবলৈ ওলাইছোঁ, আপোনালোকে চাই থাকক। মাছখিনি বাছি ল'লোঁ। ভেদাইলতা আৰু মানিমুনি গছ আমাৰ অকল খাদ্য জুতি লোৱাৰ লগতে নহয়, পেটৰ বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ কাৰণেও ই বহুত ভাল উপাদান। সেইটো কাৰণে মাজে মাজে আপোনালোকে চেষ্টা কৰি খাবচোন। খাবলৈ সোৱাদ হয়, লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰাও বাচি থাকিব পৰা যায়। কুমলীয়া কুমলীয়া ধুনীয়া পাত ওলাইছে, যিহেতু বাৰিষা ছিজন। নৰসিংহ বাৰীতে আছে। এয়া চাওকচোন কি ধুনীয়া, ফ্ৰেছ। তো ৰেচিপিখিনি বনাবৰ বাবে মই এইখিনি ধুই ল'লোঁ, নৰসিংহ আৰু ভেদাইলতাখিনি ধুনীয়াকৈ। আৰু মই যোগাৰ কৰি ল'লোঁ 2-3টা জলকীয়া, অলপ আদা নহৰু আৰু অলপ আলু। যিহেতু এইখিনি এনেকৈ বনাব নোৱাৰি, নহ'লে আঞ্জাখিনি তিতা লাগিব, গতিকে এইখিনি আপোনালোকে মিক্সিত হওক বা পটা থাকিলে পটাত ধুনীয়াকৈ পিচি সুন্দৰভাৱে গুড়া হৈ যোৱাকৈ পিচি ল'ব। তেতিয়া আঞ্জাখন জুতি হ'ব। আপোনালোকে যদি পাতবিলাক এনেকৈ ডাইৰেক্ট বনাই দিয়ে, তেতিয়া এইবিলাক খাবলৈ জুতি নহ'ব, তিতা হৈ যায়। এইখিনি থেতেলি ল'লে অলপমান, তেতিয়া খাবলৈ আঞ্জাখিনি ধুনীয়া হয়। এতিয়া মই এইখিনি পিচি ল'ম, পিচি তাৰপিছত লাহেকৈ আঞ্জাখিনি বনাবলৈ আৰম্ভ কৰিম। এইখিনি ধুনীয়াকৈ পিচা হৈ গ'ল। কাটি দিছোন। আলুখিনি প্ৰথমে অলপমান ফ্ৰাই কৰি ল'ব। পিছত যেতিয়া আপোনালোকে নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি দিব, তেতিয়া আলুখিনি কেঁচা ফিল নহ'ব। আলুখিনি এনেকৈ ধুনীয়াকৈ অলপমান সময়, বেছি সময় নালাগে, আপোনালোকে ফ্ৰাই কৰি ল'ব। তাৰপিছত মই আদা নহৰু পেষ্টখিনি দিলোঁ, জলকীয়াখিনি দিলোঁ, আৰু অলপমান জিৰা আৰু গোটা ক'লা জিৰা, জিৰা আৰু জালুকৰ গুড়া। জিৰা আৰু জালুকৰ গুড়াটো দিলে আঞ্জাখিনি খাবলৈ অলপমান বেছি জুতি লাগে। এনেকৈ অলপ সময় ভাজি ল'ব। ভাজি লোৱাৰ পিছত হালধি, নিমখ আৰু এইখিনি যিখিনি পেষ্ট আছে, এই পেষ্টখিনি দিয়া যাব। এতিয়া মই নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি দি দিলোঁ। এনেকৈ ভাজাৰ পিছত অলপমান আপোনালোকে পানী গৰম কৰি ল'ব আগতীয়াকৈ। গৰম পানীখিনি দিলে আঞ্জাখন পটককৈ উতল আহিব। এয়া এনেকৈ চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে, সম্পূৰ্ণ সেউজীয়া।
তৰকাৰীখন ধুনীয়াকৈ উতলিবলৈ ধৰিছে। এতিয়া আমি ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। আমি ইয়াতে ধুনীয়াকৈ ভাজি থোৱা মাছখিনি দিলোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ উতল আহিছে। অলপ পিছত নিমখটো আপোনালোকে চেক কৰি ল'ব, আৰু নিমখৰ অনুমান যদি ঠিকে থাকে 5 মিনিটমান উতলিবলৈ দিয়াৰ পিছত আপোনালোকে আঞ্জাখন নমাই পৰিৱেশন কৰিব পাৰিব। মোৰ আঞ্জাখন হৈ গৈছে। এতিয়া মই আঞ্জাখন নমাব পৰা হৈছোঁ। তো গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোক সকলোৱে জনাবচোন কমেণ্ট কৰি। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে হ'লে ভিডিঅ'টো লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈ যাতে আৰু ভাল ভাল ভিডিঅ' দিব পাৰোঁ তাৰ বাবে আপোনালোকে উৎসাহ জনাব। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই গাইজ।